কবিতা অনুৰাগৰ বৰষুণ জাক। মৰিচিকা খেদা দুচকুৱে ওপৰলৈ চাই সেই একেখন আকাশেই দেখোঁ। ৰাঙলী সন্ধিয়াৰ তেজাল কাহিনীৰ ডাৱৰ আজি মোৰ বাবে এক অবুজ সাঁথৰ। কেতিয়াবা মন যায় দুৰ্বাৰ সাহস লৈ এক কটাক্ষ হাঁহি মাৰি আকাশলৈ চিঞৰিবলৈ, চা আজি মই মুক্ত। কিন্তু তথাপিও নিৰাশাৰ সপোনবোৰৰ মাজত বিচাৰি ফুৰো হাঁহিৰ চুটিয়না ফুল। কি জানি পাওঁনে দুখৰ ধোঁৱাই আৱৰা টুকুৰাবোৰৰ মাজত বিলীন হৈ যাব খোজা জীয়া হাঁহিটি হৃদয়ৰ পণ্ডিভূত মেঘবোৰ ঢাকি ৰাখিছোঁ। যেতিয়া নতুন আশালৈ শাওন আহিব, হেঁপাহ পলুৱাই বৰষিবলৈ দিম।